একেলগে অলপ সময় গীত মাত হাঁহি ধেমালিৰে কটাম। আমাৰ অনুষ্ঠানত যদি কিবা ভুল হয় একেবাৰে নিজৰ বুলি ভাবি যেন ক্ষমা কৰে। আৰু যিহেতু পূজাৰ বতৰ, পূজা শেষ, কিন্তু মনটো এতিয়াও সকলোৰে পূজা পূজা হৈ থকা নাই জানো? সাজুনে সকলো? অকণমান একেলগে সহযোগ কৰিলে ভাল লাগিব। আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান এটা খুব সুন্দৰ গীতেৰে। বহুত উৎকণ্ঠাৰ অন্ত পেলাই আপোনালোকৰ সন্মুখত এয়া আপোনালোকৰ অতি মৰমৰ প্ৰিয়ংকা ভৰালী। বৃহত্তৰ ডুমুৰিজুকি সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰে এইবাৰ আমাৰ সোণালী জয়ন্তী এই শেষ মুহূৰ্তত আপোনালোকৰ কাৰণে এটি অনুষ্ঠানে ৰৈ আছিল। সোণালী অনুষ্ঠান, সেয়া সাংস্কৃতিক সন্ধিয়া। তাত গীত পৰিৱেশন কৰিব কোনে? প্ৰিয়ংকা ভৰালীয়ে। আমি প্ৰিয়ংকা ভৰালী দেৱীক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাবলৈ বিচাৰিছোঁ। আমাৰ আদৰণি জনাবলৈ আমাৰ উদযাপন সমিতিৰ কেইবাগৰাকী ব্যক্তি আমাৰ মাজত আছে। আমাৰ সাংস্কৃতিক সম্পাদক মহিবুদ্দিন খন্দকাৰ, উদযাপন সমিতিৰ সভাপতি মাননীয় শ্ৰী ৰাজেন চৌধুৰীদেৱ আৰু সম্পাদক শ্ৰী মহেশ্বৰ বৰা। আহক আপোনালোক তেখেতক এখনি গামোচাৰে প্ৰথমতে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সভাপতি ৰাজেন চৌধুৰীদেৱে। তাৰ লগে লগে মহেশ্বৰ বৰাদেৱ আমাৰ উদযাপন সমিতিৰ সম্পাদক, তেখেতেও এখনি গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে। এয়া আমাৰ সাংস্কৃতিক সম্পাদক মহিবুদ্দিন খন্দকাৰ, তেখেতে আমাৰ প্ৰিয়ংকা ভৰালী দেৱীক এখন ফুলাম জাপিৰে, ক্ষমা কৰিব ৰাইজ, ফুলাম জাপিৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে। ধন্যবাদ ৰাইজ। আমি প্ৰিয়ংকা ভৰালী দেৱীক তেখেতৰ গীতৰ অনুষ্ঠান আৰম্ভণি কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। আপোনালোকে হয়তো বহুতে শুনিছে, হয়তো বহুতে শুনা নাই। আশা কৰিছোঁ শুনি ভাল পাব। আমাৰ ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ মাতবোৰ নাই দেখোন। এতিয়া নাচিব লাগিব আমাৰ ধুনীয়া ধুনীয়া ছোৱালীবিলাকে। পুনৰবাৰ সকলোৰে সহযোগ পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। আচলতে আমি অহা কেতিয়াবাতে সময় হ'ল, যথেষ্ট সময় বহিব লগা হ'ল। অকণমান টেকনিকেল প্ৰব্লেম হৈছিলে, ডিজিটোৰ কানেকশ্যনটো জ্বলি গৈছিলে। তাৰ কাৰণে যথেষ্ট সময় আপোনালোকেও ৰ'ব লগা হ'ল, তাৰ বাবে দুখিত। গতিকে আৰম্ভণিতে এটা নাচিব পৰা গীত গাইছোঁ। সকলো সাজুনে? হাতে হাতে মোবাইল আছে, অকণমান মোবাইলৰ ফ্লেছ লাইটবিলাক জ্বলাই লওকচোন, খুব ভাল লাগিব গীতটোৰ লগত। খুব সুন্দৰ। সকলোৱে একেলগে খুব সুন্দৰ। সকলো সাজুনে? একেলগে
গীতটি আৰু মোৰ সৌভাগ্য যে এই গীতটোক নতুন ৰূপত গাবলৈ পাইছিলোঁ আৰু আপোনালোকৰ মৰমে এই গীতটোক নতুন ৰূপত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সহায় কৰিলে সেই সুন্দৰ গীতটি গাবলৈ লৈছোঁ একেলগে অকণমান গালে আৰু ভাল লাগিব যিহেতু এই গীতটো সকলোৱে জানে সাজোনে আমাৰ ৰাইজসকল পুনৰ ধন্যবাদ অলপ হাত চাপৰে সকলোৱে একেলগে একেলগে হাত চাপৰে একেলগে দুয়ো কাষে আমাৰ ৰাইজসকলে শ্ৰদ্ধাৰ নগেন বৰা ছাৰে লিখিছিলে আৰু মোৰ সৌভাগ্য হৈছিল যে ছাৰে লিখা সুন্দৰ সুন্দৰ গীতসমূহৰ মাজত এই গীতটো মোৰ গোৱাৰ সৌভাগ্য হ'ল আৰু এই গীতটি সুৰেৰে সজাইছিলে প্ৰসেনজিৎ লাহনদাই জুবিন দা আৰু মই আমি দুয়োৱে গাইছিলোঁ ৰহেদৈৰ পৰা এই গীতটি আপোনালোকৰ বাবে সংগীতেৰে সজাইছিলে অৰূপ দত্ত দাই সাজোনে আমাৰ ৰাইজসকল
ধন্যবাদ ধন্যবাদ একেলগে সকলোৱে
ধন্যবাদ ধন্যবাদ
you. Thank you. সকলোৱে এইফালে হাত চাপৰিৰে। একেলগে সকলো মাজত শেষ হৈ গ'লে दुनिया
একেলগে হাত চাপৰিলে সকলোৱে একেলগে সকলোৱে মাজত আগত 1 2 3 go বৰষুণতে দেহা দেখিলে ভাল লাগিব মন জৰা জলি জলি মাতা মন জৰা জলি জলি কিনকিনিয়া বৰষুণতে দেহা দেখিলে ভাল লাগিব মন জৰা জলি জলি মাতা মন জৰা জলি জলি এইটো বিশিলতে হ'ব এই যে মজা লাগে পাৰা বদলি তোৰে জানো ঘৰকে দিব লাগি মনতে কচি মতা আসিলে বুলি অকণমান গাবনে আমাৰ লগত ৰাইজসকলে একেলগে টেক্সি গাড়ী লৈ আয়ন্তি তয়ো যাবি সেলফি মাৰি যা হাইৱে দেহ মিঠা মিঠা আয়া টেক্সি গাড়ী লৈ আয়ন্তি তয়ো যাবি সেলফি মাৰি যা হাইৱে দেহ মিঠা মিঠা শিলঙৰে একা বেকা তোৰে লগত গ'লে ভাগৰ কুঁৱলীয়ে বাৰে বাৰে কিনো হ'ব তোৰে মোৰে টেক্সি গাড়ী লৈ যাম শ্বিলঙত আৰু দেহি তই যাবি চেল্ফি মাৰি যাম পাহাৰত আৰু দেহা মিঠা মিঠা ধন্যবাদ তোমার মনটা দিয়ে যায় তাড়াতাড়ি এসে যায় তোমার মনটা দিয়ে যায় তাড়াতাড়ি এসে যায় এবারে তোমার হাত চাপড়ে দূরে
বাহ বঢ়িয়া দেই গীতটো ভাল লাগে নে আশ্চৰ্য বৰপাত্ৰৰ এটি অতিকৈ জনপ্ৰিয় গীত ইমানবোৰ দৰ্শক আছে মাজতে বহুত সময় আমাৰ যান্ত্ৰিক বিজুতিৰ কাৰণে বাৰু অকণমান অসুবিধা হ'ল কিন্তু যিসকল দৰ্শক আছে কিমান জোৰ আছে অকণমান চাম নেকি কিন্তু আমি অকণমান পাৰ্ট কৰিম এই দুই লাইনে ৰামচন্দ্ৰ আহিছে প্ৰথম সোঁফালে তাৰপিছত মাজত তাৰপিছত বাওঁফালে প্ৰথম সোঁফালৰ পৰা আৰম্ভণি কৰিম ঐ ৰামচন্দ্ৰ ৰভাতল তাকে দেখি আমাৰ কইনাই বঢ়িয়া যিমানখিনি সোঁফালে আছিলে খুবেই ভাল লাগিছে এবাৰ সৰু আমাৰ ভাইটিকেইটা আছে সৰু 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 পোৱালি আৰু মাজৰ ফালে এনে বহি থাকি মানে অকণমান গাব ঐ ৰামচন্দ্ৰ ৰভাতলত তাকে দেখি আমাৰ কইনাই বাৰু যিয়ে নহওক এই আমাৰ মৰম লগা ভাইটিকেইটা বেছি সুন্দৰকৈ গাইছে অকণমান হাত চাপৰি ভাইটিকেইটাৰ কাৰণে আৰু এবাৰ বাওঁফালে অকণমান দৰ্শক বেছিকৈ আছে ঐ ৰামচন্দ্ৰ ৰভাতলত তাকে দেখি আমাৰ কইনাই খুবেই ধন্যবাদ দেই খুব ভাল লাগিছে এবাৰ একেলগে গাম সকলোৱে গোটেই চকে গোটেই ৰাইজে জানিব লাগিব আপোনালোকে কিমান সহযোগ কৰিব পাৰে ঐ ৰামচন্দ্ৰ ৰভাতলত তাকে দেখি আমাৰ কইনাই ধন্যবাদ আচ্ছা পরে
ধন্যবাদ। কেমন দুখিয়া মুখো দুখিয়া নাই দুখিয়া দুখিয়া যাতে কেমন দুখিয়া যাতে কেমন দুখিয়া মুখো দুখিয়া নাই তারে কথা শুনলা তারে নু কথা চিন্তা তারে নু কথা চিন্তা দিলে সিকি যায় I just
লাগে